মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি চাবলৈ লৈছোঁ ষষ্ঠ শ্ৰেণীৰ গণিতৰ ২ নম্বৰ পাঠ সংখ্যাৰ বিভিন্ন প্ৰকাৰ। সংখ্যাৰ বিভিন্ন প্ৰকাৰত আমাৰ প্ৰথমতে দিয়া আছে উৎপাদক আৰু গুণিতক। এই উৎপাদক আৰু গুণিতক কি আমি প্ৰথমতে সেইখিনি চাম। প্ৰথমে লৈছোঁ আমি উৎপাদক। এই উৎপাদকখিনি বুজাৰ কাৰণে মই প্ৰথমতে 10টা গুটি লৈছোঁ। এই গুটিকেইটা তোমালোকে চাবা, ইয়াতে 10টা গুটি আছে। এতিয়া যদি আমি এই গুটিবিলাকক সজাই লওঁ, তেনে বিভিন্ন ধৰণে আমি সজাই ল'ব পাৰোঁ। ধৰা এটা এটাকৈ যদি আমি সজাই লওঁ, এই 10টা গুটি আমি এটা লাইনত সজালোঁ। 1 2 3 4 5 6 7 8 9 10। অৰ্থাৎ আমাৰ শাৰী হ'ল এটা আৰু গুটিৰ সংখ্যা হ'ল 10টা। আমি যদি লিখোঁ এইটো এনেকৈ, শাৰীৰ সংখ্যা এটা, গুটিৰ সংখ্যা আছে 10টা সমান 10। এতিয়া আমি এইখিনি কিছু যদি পৰিৱৰ্তন কৰি দিওঁ, শাৰী যদি আমি 2টা কৰি লওঁ, গুটি কেইটাকৈ আহিব চোৱা। শাৰী আমি এইবাৰ 2টা কৰি লৈছোঁ। 2টা শাৰী ল'লে আমাৰ গুটি আহে 1 2 3 4 5টা। অৰ্থাৎ 2টা শাৰী ল'লে গুটি আহিব 5টা। আমাৰ হৈ যাব পূৰণফল 10। এতিয়া 3টা বা 4টা ল'লে আমাৰ মিলেনে নাই আমি চাওঁ। যদি 4টাকে লওঁ, 4টা শাৰী, তেতিয়া আমাৰ 2টা গুটি কম পৰি যায়। গতিকে 4টাকে ল'লে নহ'ব। আমি যদি 5টাকে লওঁ গুটি, 5টাকে ল'লে কি হয়, 5টা শাৰী যদি লৈছোঁ, 1 2 3 4 5, 5টা শাৰী ল'লে আমাৰ এনেধৰণে আহিব 5 × 2। 5টা শাৰীত 2টাকৈ গুটি 10টা। আৰু এইবাৰ যদি এনেকৈ লওঁ থিয়কৈ শাৰীটো, আমাৰ শাৰী ইয়াতে হৈ যাব 10টা। এটা লাইনে হ'ল, ইয়াতে আমাৰ ঠিক আগৰ এইটো নিচিনাকৈ আহিব 10টা শাৰী, এটাকৈ গুটি 10। এতিয়া এইখিনিতে চোৱা, ইয়াতে আমি 10টা গুটি লৈছিলোঁ। এই 10 সংখ্যাটো বিভিন্ন সংখ্যাৰ পূৰণফল হিচাপে আমি পালোঁ। অৰ্থাৎ এই যে পূৰণফলবিলাক পালোঁ, এইবিলাক সংখ্যাৰে নিশ্চয় 10ক হৰণ যাব। এইবিলাক সংখ্যা একতা ভাজক হ'ব 10ৰ। গতিকে এই সংখ্যাবিলাকক আমি ক'ম একতা উৎপাদক। কাৰ উৎপাদক? 10ৰ উৎপাদক। গতিকে 10ৰ উৎপাদকবিলাক আমি কি পালোঁ? 10ৰ উৎপাদক 1 2 5 আৰু 10, এইকেইটা পালোঁ 10ৰ উৎপাদক। এতিয়া নিশ্চয় তোমালোকে গম পাইছা উৎপাদক কি। গতিকে এনেধৰণে আমি উৎপাদকবিলাক উলিয়াব পাৰিম। তাৰপিছত গুণিতক কি? এতিয়া যদি আমি গুণিতক চাবলৈ যাওঁ, গুণিতকটো হ'ল, ইয়াতে আমি 10 যে পাইছোঁ, 10টো কি পূৰণ কৰি আমি 10 পাইছোঁ। আমি যদি এইটো চাবলৈ যাওঁ, 2 × 5, অৰ্থাৎ 2 পূৰণ 5 সমান 10, এইটো আমি পাইছোঁ। অৰ্থাৎ 2ৰ গুণিতক হ'ল 10। আনহাতে 5ৰ গুণিতকো 10 হ'ব। এতিয়া গুণিতক আমি কেনেদৰে উলিয়াম? গুণিতক উলিয়াই একেবাৰে সহজ। আমাক যদি কয় যে 3ৰ গুণিতক উলিওৱা, আমি 3ৰ গুণিতক কেনেকৈ উলিয়াম? 3 পূৰণ 1 3, 3 পূৰণ 2 6, 3 3 9, 3 4 12, এনেধৰণে গৈ থাকিব। অৰ্থাৎ যিটো সংখ্যাৰ গুণিতক উলিয়াব দিব, তাৰ লগত আমি আন যিকোনো সংখ্যা পূৰণ কৰি যি সংখ্যাটো পাম, সেইটোৱে হ'ব সেই সংখ্যাটোৰ গুণিতক। এতিয়া গুণিতকবিলাক, কোনো এটা সংখ্যাৰ সৰ্বোচ্চ গুণিতক কিমান হ'ব আমি কোনেও ক'ব নোৱাৰোঁ, সেইটো অসীমলৈ বিস্তৃত। কিন্তু উৎপাদকৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে কোনো এটা সংখ্যাৰ সকলোতকৈ ডাঙৰ উৎপাদকটো হ'ব সেই সংখ্যাটো। অৰ্থাৎ ইয়াত আমি চোৱা,
10ৰ উৎপাদক উলিয়াই চাইছিলোঁ ইয়াত সকলোতকৈ ডাঙৰ উৎপাদক 10 পাইছোঁ ইয়াতকৈ ডাঙৰ উৎপাদক আমি আৰু কেতিয়াও নাপাওঁ যিমানকেইটা উৎপাদক পাম সেই সংখ্যাটোতকৈ সদায় সৰু হৈ আহিব আনহাতে গণিতকৰ ক্ষেত্ৰত এইটো মন কৰা যে যিকেইটা থাকিব সেইকেইটা যি সংখ্যাটোৰ গণিতক উলিয়াব দিব সেই সংখ্যাটোতকৈ আমি ডাঙৰ পাম ইয়াত সকলোতকৈ ডাঙৰ গণিতক কি আমি সেইটো কেতিয়াও নাপাওঁ তো এইখিনিয়ে আছিল উৎপাদক আৰু গণিতকৰ বিষয় তোমালোকে নিশ্চয় বুজি পাইছা ধন্যবাদ